অৱধাৰিতভাৱে 2020 চনৰ পৰা UPPL, BJP আৰু AGP মিত্ৰজোঁটৰ যিটো ৰাজ্যিক পৰ্যায়ত মিত্ৰজোঁট আছে আৰু BTCত এতিয়া BJP আৰু UPPLৰ এটা মিত্ৰ চৰকাৰ 4 বছৰত মানে এটা ভাল কাম কৰি আহি আছে। ইয়াত শান্তি নাই, শান্তি বিঘ্নিত হোৱা নাই। উন্নয়নৰ ধাৰা উদ্যোগামী ৰাস্তা চলি আছে, স্কুল বনোৱা হৈ আছে। আটাইতকৈ ডাঙৰ কথা যে ইয়াত আমাৰ প্ৰফেশ্যনেল ল'ৰা ছোৱালীক মানে নম্বৰটো বাঢ়ি গৈছে। ভাল শিক্ষা, উচ্চ শিক্ষা আৰু APSCৰ কাৰণে ট্ৰেইনিং লৈ পেলাই ACS অফিচাৰ হ'ব বিচৰা, ডক্টৰ ইঞ্জিনিয়াৰ হ'ব বিচৰা আৰু এণ্টাৰপ্ৰিনিয়ৰশ্বিপত ল'ৰা ছোৱালীবিলাকে মানে আগবাঢ়ি গৈ আছে। এনে ক্ষেত্ৰত আমি এটা যদি চৰকাৰৰ এইটো সফলতাৰ মাপ কাঠি যদি চাব লাগে যে মানুহ যে শান্তিত আছে আৰু সন্তুষ্ট হৈ আছে, সেইটোৱে মানে চাবিকাঠি বা মাপ কাঠি বুলি ক'ব লাগে। সকলো এটা চৰকাৰৰ আৰু যিটো নিৰ্বাচন আহি আছে জনগণৰ ৰাইজ নিশ্চয় আঁকোৱালি ল'ব আৰু তাৰ কাৰণে নেক্সট যিটো 2025 নিৰ্বাচন হ'বলৈ গৈ আছে তাতে UPPLৰ নেতৃত্বতে মিত্ৰজোঁটৰ চৰকাৰ হ'ব, ইয়াত কোনো সন্দেহ নাই। এইটোৱে মই ক'ব খুজিছোঁ। কাৰণ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী, তেখেতে BTC অঞ্চলৰ উন্নয়নৰ কাৰণে যিদৰে সহায় কৰি আছে, কাম কৰি আছে। যেনেকৈ আমি যদি চাওঁ তেখেতৰ ইনিচিয়েটিভতে ৰায়মনা নেশ্যনেল পাৰ্কটো কেন্দ্ৰীয় চৰকাৰে এইটো কিবা কৰিলে, মানে ঘোষণা কৰিলে। চিকনাঝাৰ মানে যিটো নেশ্যনেল পাৰ্ক হ'ব গৈ আছে, মানাস নেশ্যনেল পাৰ্কটো লৈ পেলাই উন্নয়নৰ কাম কাজ চলি আছে। ওৰাং চবকে তাৰপিছত ৰাস্তা ঘাট কমচেকম আমাৰ BTC অঞ্চলত এতিয়া যদি মই সম্পূৰ্ণভাৱে 10টা সমষ্টি যদি ধৰে আৰু নতুনকৈ যিটো সমষ্টি নিৰ্ধাৰণ হ'ল তাত 15টা সমষ্টিত যদি আমি চাওঁ কমচেকম এটা সমষ্টিত 100-150 কিলোমিটাৰতকৈ বেছি ৰাস্তা ৰাজ্য চৰকাৰৰ পৰা কোনো পকা ৰাস্তা। তাৰ বাহিৰেও আজি মেডিকেল কলেজ হৈছে, মেডিকেল কলেজ কোটাজত ক্লাছ আৰম্ভ হ'ল, সমগ্ৰ ক্লাছ আৰম্ভ হ'বলৈ গৈ আছে আৰু কেন্দ্ৰ চৰকাৰৰ পৰা দিব লগা বহুতখিনি অনুষ্ঠান যেনেকৈ মেনেজমেণ্ট ইনষ্টিটিউটৰ পৰা ৰেলৱে ক্ৰছ ফেক্টৰীৰ পৰা আৰম্ভ কৰি পেলাই ঘৰৰ চুক্তিত যিবিলাক কথা লিখা আছে সেইটো আপুনি লাহে লাহে পৰ্যবেক্ষণ কৰিব গৈ আছে। এইকাৰণে উন্নয়ন ৰাইজে বিচাৰে, শান্তি বিচাৰে আৰু উন্নয়ন বিচাৰে আৰু সমাজত সকলো জনগোষ্ঠীৰ মাজত এটা পাৰস্পৰিক বিশ্বাসৰ মাজত থাকিব বিচাৰে। সেই পৰিৱেশটো পোৱাৰ কাৰণে ৰাইজে আকৌ UPPL দলকে সমৰ্থন জনাব আৰু আগন্তুক যিটো নিৰ্বাচন ইয়াত UPPLৰ নেতৃত্বত আকৌ চৰকাৰ গঠন হ'ব।